हेलो फ्रेंड्स की खबर आपनालोকৰ आशा करो आपनालोक भाले আছে আৰু মোৰো ভালে 2023 সনৰ এটো ফাৰ্স্ট ভিডিও মোৰ কেদিনমান ভিডিও দিয়া নাছিলো ভাবিলো বিশেষ এটা মানে ফুটিৰ দিন আজি মানে হেতু কাৰণে ভাবিলো সেই দিনটোলৈ অপেক্ষা কৰি পেলাই ভাবিলো মানে আজি ভিডিওটো বনাও 2023 ৰ আৰু মই বৰ্তমান আছো এতিয়া বাইপাছত আছো আপোনাৰ বাইপাছত এটো কাৰণে আছো মই আপোনালোকক দেখুৱাই আছো এটো চাওক বাইপাছত আছো এটো মাৰুতি সুজুকি ডিলাৰত আছো বৰ্তমান আৰু কিয় আছো মাৰুতি সুজুকি ডিলাৰত আপোনালোকক হেতু কৈ আছো ডিলাৰত কিয় আহে হেতু আপোনালোকে গম পায় বিভিন্ন কাৰণত আহে কিন্তু আজি স্পেশাল এটা বস্তু নিব আহিছো হেতু কাৰণে আহিছো আৰু সেই স্পেশাল বস্তুটো আপোনালোকক দেখুৱাই আছো আৰু মোৰ লগত আহিছে চাওক এই আৰমানো আহিছে আৰু আব্বা আহিছে আৰু মোৰ চাচা এজনো আহিছে লগত তো আহিলো আজি বহুত ফূৰ্তি দিন আৰু মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো তো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব বুলি আশা কৰিছো মই এতিয়া ভিতৰত গৈ আছো আপোনালোকক দেখুৱাবৰ কাৰণে কি ইয়াতে আছে স্পেশাল হিচাপে আপোনালোকক দেখুৱাই আছো তো আহক মোৰ লগতে তো মই ভিতৰত আহি আছো আৰু ইয়াতে মই এতিয়া ডিলাৰৰ প্ৰায় কাষতে আছো আৰু মোৰ লগত আছে আপোনাৰ এই সুজাউৰ আছে তেখেতে ডিলাৰতে কাম কৰে কেনেকুৱা ভাল ন আৰু কিয় আহিছিলো আপোনালোকক মই মানে নকওঁ তেখেতে কৈ দিব কোৱা কিয় আহিছিলো একচুয়ালি আহিছিলে দুদিনৰ আগত ডিলাৰলৈ তো কৈ আছো আজি কিয় আহিছিলে মানে তেখেতে এখন আমাৰ মাৰুতি সুজুকি ইকো লৈ আছে আজি ডেলিভাৰী লৈ আছে গম পালেনে আপোনালোকে কিহৰ কাৰণে আহিছিলো খুব ভাল লাগিছে আজি আমি গাড়ীৰ প্ৰচেছ চলি আছে কাগজ পাতিৰ কাম চলি আছে ডেলিভাৰীটো দিম অকণমান দেৰি হ'ব লেট হ'ব ন কিমানমান দেৰি হ'ব বাৰু 3-4 বাজিব নহয় কি আৰু নতুন গাড়ী এখন যেতিয়া ল'ব আহিছোৱে আৰু টাইমটো অকণমান ল'লেও একো ক্ষতি নাইকিয়া ন কাৰণ ফূৰ্তিত আছো ন তো গাড়ীখন আপোনালোকক মই ভিতৰত দেখুৱাম আৰু মোৰ মানে ভাইটিও হয় বন্ধু হয় তেওঁ মানে বহুত মোক সহায় কৰিছে আৰু আগলৈও কিবা সহায় কৰিব আৰু ন লাগে মই আছোঁ আৰু হ'ব এতিয়া আপোনালোকক মই ভিতৰত গাড়ীখন দেখুৱামগৈ অলপ সিট কভাৰ লগাবলৈ আছে আৰু কিবা কিবি মানে পাৰ্টছবিলাক লগাবলৈ আছে ন টাইম লাগিব আৰু সেইবিলাক লগাবলৈ আছে তো আপোনালোকক সেইখিনিও দেখুৱাম আৰু ফ্ৰেণ্ডছ আৰমান মানে একদম তামাম ফূৰ্তিত আছে আজি সি স্কুলো নগ'ল আজি স্কুললৈ তাক যাব ক'লো স্কুলো নগ'ল গাড়ীখন নিবলৈ আহিছোঁ কাৰণে তো সি পূৰা ফূৰ্তিত আছে আৰমান কেনেকুৱা লাগিছে কোৱা ভাল লাগিছে বহুত ভাল লাগিছে মনটো কেনেকুৱা লাগিছে মনটো বহুত ভাল লাগিছে তো কাগজ পাতি অলপ মানে বাকী আছিলে কাগজ পাতিখিনিও মানে যিখিনি আছিলে সেইখিনিও কমপ্লিট হৈ গ'ল তো কাগজ পাতিখিনি কমপ্লিট হোৱাৰ পাছত গাড়ী ভিতৰত ৰাখিছে আৰু ভিতৰত ধুনীয়াকৈ কৈছোঁ আপোনালোকক চিট কভাৰ পাৰ্টছ কিছুমান লগাবলৈ আছে তো কাগজ পাতিখিনিও অ'কে হৈ গ'ল আৰু আমি এতিয়া বিশেষ কাৰণত মানে আগ চাইডে ৰৈ আছোঁ কিয় খোৱাৰ টাইম হৈছে তো যিসকলে মানে লগাব হেৰিখিনি পাৰ্টছখিনি লগাব তেওঁলোক অলপ মানে খাব গৈছে তো আমিও ভাবিছোঁ অলপ কিবা কিবি খাই লওঁ তেওঁলোকেও খাই লৈ পেলাই কামখিনি কৰিব আৰু গাইজ মই এতিয়া ৱৰ্কশ্বপৰ ভিতৰত যাব লৈছোঁ গাড়ীখন মানে ৱৰ্কশ্বপতে আছে তাতে কাম বনবিলাক কৰে আৰু মই এতিয়া ৱৰ্কশ্বপৰ ভিতৰত বৰ্তমান সোমাই আহিলোঁ এইটোৱে ৱৰ্কশ্বপ আৰু ইয়াতে মই আপোনালোকক এতিয়া গাড়ীখন দেখুৱাব গৈ আছোঁ যিখন গাড়ী এতিয়া কাম কৰিব মই যিখন গাড়ী লৈছোঁ সেইখিনি আৰমান আগতীয়াকৈ আহি পেলাই ইয়াতে পাই গ'লহি আৰু গাড়ীখন আপোনালোকৰ ওচৰৰ পৰা দেখুৱাই আছোঁ এইখন চাওক আগত ৰৈ আছে গাড়ী আৰু এতিয়ালৈকে তেখেতসকলৰ খাই পেলাই সম্ভৱ হোৱা নাইকিয়া চ' সেইটো কাৰণে গাড়ী কাম আৰম্ভই কৰা নাইকিয়া আজি তেতিয়াহ'লে বহুত দেৰি হৈ যাবগৈ আৰু গাইজ এতিয়া চাওক মই যিখন গাড়ী বুকিং কৰি পেলাই আজি ডেলিভাৰ লৈ যাম গাড়ীখন এইখনেই হয় ইকো ভান গতিকে ইকো এখন গাড়ীখন মই আজি এসপ্তাহমানৰ আগত বুকিং কৰিছিলোঁ তো গাড়ীখন আহি পেলাই পাই গ'লেহে এইখনেই গাড়ীখন মোৰ গাড়ীখন ইয়াতে এতিয়া চিট কভাৰ লগাব ইয়াতে চিট কভাৰ এতিয়া লগোৱা নাইকিয়া ইয়াতে আছে মই 5 ছিটাৰৰ ল'লোঁ এখন আৰু এক্সট্ৰাকৈ চিটটো মানে ইয়াত লগাব লাগিব ইয়াৰ পিছতে এক্সট্ৰাকৈ এইটো চিটটো লগাই ল'ম তেতিয়া 7 ছিটাৰ হৈ যাব এনেখন 5 ছিটাৰৰ গাড়ী 7 ছিটাৰো পায় কিন্তু মই 5 ছিটাৰখনেই ল'লোঁ তো ইয়াতে চাওক ইয়াতে খালী হৈ আছে আৰু আৰমান বা আহি পেলাই একদম পূৰা বহি ল'ল আহি তুমি চলাব পাৰিবানে নাই চলাব পাৰিবা এই হেৰিকেইজন ক'লৈ গ'ল নাই অহা তো আব্বাও এয়া ওচৰতে আহি গ'ল গাড়ীখনৰ ওচৰত
আৰু বগা কালাৰ ল'লোঁ মোৰ ওচৰত এখন বগা কালাৰখন মোৰ ভাল লাগিলে তো বগাখনেই মই বুকিং কৰিলোঁ বগাখনেই আহি গ'ল চাওক কেনেকুৱা লাগিছে আৰু যিকেইজনে লগাব তেখেতসকলে হয়তো খাই পেলাই হোৱা নাইকিয়া সেইকাৰণে অহা নাইকিয়া খাই লৈ পেলাই আহি পেলাই ইয়াতে কাম চুৰু কৰিব আৰু আপোনালোকক ইয়াৰ গাড়ীখনৰ বিষয়ে মই ঘৰলৈ নিয়াৰ পাছত গাড়ীখনৰ বিষয়ে গোটেই ডিটেইলছটো আপোনালোকক জনাম আপোনালোকে কোনোবাই যদি ল'ব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে ৰিভিউটো চাই পেলাই ল'ব পাৰিব তো গাইজ মেকানিক কেইজন খাই বৈ লৈ পেলাই আহি গৈছে তো ইয়াতে এতিয়া লাগিব আৰু কামত এইবিলাক চব খোলা মেলা কৰি আছে আৰু এইজন মেকানিকজন এইজনেই কৰিব আৰু এতিয়া চিটকেইটা প্ৰথমতে ইয়াত পিছত যিকেইটা চিট লাগিব এই চিটকেইটা লগাই ল'ব তাৰপাছত চিট কভাৰ টভাৰ লগাব তো আপোনালোকক একদম কমপ্লিট মানে ৰেডি হোৱাৰ পাছত আপোনালোকক মই দেখুৱাই আছোঁ যেতিয়া মানে গাড়ীখন লৈ যাম আগফালে তো তেতিয়া আপোনালোকক দেখুৱাই আছোঁ গোটেইখিনি এতিয়া গোটেই কামখিনি হৈ লওক ন তাৰপাছত আপোনালোকক গোটেইখন দেখুৱাম আৰু বাহিৰত ধুনীয়াকৈ তো আপুনি কৰিব ন একদম ধুনীয়াকৈ কৰিব দেই অঁ নিশ্চয় অঁ ঠিক আছে কিমান টাইম লাগিব বাৰু দাদা লাগিব আপোনাৰ 2 ঘণ্টামান লাগিব 2 ঘণ্টামান লাগিব ন আপোনালোক দুজনে কৰিব ন আপোনালোক দুজনে কৰিব একদম ধুনীয়াকৈ পূৰা ফিটিং কৰি দিব দেই নতুন গাড়ী যিহেতু আৰু ন কৰিব লাগিব আৰু তো ফ্ৰেণ্ডছ ফাইনেলি গাড়ী ৰেডি হৈ গ'ল আৰু এতিয়া লৈ পেলাই যাম গাড়ী তো ইয়াতে বেলুন চেলুন আৰু কিবা কিবি লগাবলৈ আছে ফিটা চিটা লগালে আৰু গোটেইখিনি হৈ গ'ল আৰু কিন্তু সন্ধিয়া হৈ গ'ল মানে কাৰণ এই বস্তুবিলাক লগাওঁতে বহুত টাইম লাগে ন সেইটো কাৰণে অলপ বেছি দেৰি হৈ গ'ল তো এতিয়া ঘৰত যাম আৰু প্ৰায় 5:30মান বাজি গ'ল ফ্ৰেণ্ডছ ফাইনেলি মোৰ গাড়ী এতিয়া একদম পূৰা ৰেডি হৈ গ'ল বেলুন চেলুন পূৰা লগাই দিলে ইয়াতো আগতো লগাইছে বেলুন তাতো লগাইছে একদম পূৰা ফিটিং আৰু এতিয়া ঘৰত যামগৈ আৰু আমাৰ হেৰিও ৰৈ আছে এই চুজাৰো ৰৈ আছে আৰু মই দাদাই বহুত হেল্প কৰিলে দাদাও ৰৈ আছে আৰু এখেতো ৰৈ আছে ডেলিভাৰী দিবৰ কাৰণে তো এতিয়া হৈ যাব আৰু ওলাই যাম আৰু বহুত ফূৰ্তিত আছোঁ আৰমান ফূৰ্তি লাগিছেনে Thank you. Oh, thank you. ফ্ৰেণ্ডছ আহি পাই গ'লোহি ফাইনেলি ঘৰ আৰু বৰ্তমান এতিয়া ঘৰত পুৰা গাড়ী ৰেডি আব্বাই কি কৰি আছে এতিয়া নাজানো ইয়াতে কিবা এই গিফ্ট এটা কিবা এটা দিছে তাৰ পৰা সেইটোও লৈ লৈছে আৰু কিবা কিবি আছিলে সেইটোও লৈ লৈছে তো আজি বহুত ফূৰ্তি মজা লাগিছে আমাৰ আৰমানো পুৰা ফূৰ্তিত আছে ভাল লাগিছে তো ভিডিঅ'টো চাই পেলাই যদি আপোনালোকে ভাল পাইছে তেন্তে লাইক কৰিব কমেণ্ট কৰিব